নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। লগতে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ। আজি মই বিহু উপলক্ষে আনিব লৈছোঁ খাচী মাংস। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই পিঁয়াজ আলু আদি সকলোবোৰ কাটি যোগাৰ কৰি লৈছোঁ। এতিয়া মই এখন পেনত লং ডালচেনি ইলাচি শুকান জলকীয়া তেজপাত জিৰা জালুক আদি সকলোবোৰ অলপমান ভাজি লৈছোঁ। ভাজি মই খুন্দনাত এইখিনি ভালদৰে পিহি ল'ম। এইখিনি পিহি এটা মছলা বনাই লৈছোঁ। এই মছলাটো হৈ যোৱাৰ পিছত মই এখন কেৰাহীত তেল তেজপাত চেনি 1 চামুচ দি দিছোঁ। চেনি দিলে মাংসখিনি সিজাত সুবিধা হয় আৰু ৰংটো ভাল আহে। এয়া মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দি ভালদৰে এইখিনি ভাজি ল'ব লাগিব যেতিয়ালৈকে তাৰ ৰংটো সলনি নহয়। ৰংটো সলনি হৈ যোৱাৰ লগে লগে মই হালধি নিমখখিনি দি দিছোঁ পৰিমাণ অনুসৰি। এইখিনি ভালদৰে ভাজি এতিয়া মই ইয়াতে ছাগলী মাংসখিনি দি দিম। এইখিনি ভালদৰে ভাজি ল'ম। ভাজি ইয়াতে ঢাকনখন লগাই দিম 10-15 মিনিটমানৰ বাবে মিডিয়াম ফ্লেমত, যাতে মাংসখিনিৰ পৰা পানী ওলাই আহে। মই ঢাকন দি দিছোঁ। ঢাকন দি দিয়াৰ পিছত দেখিছে মাংসৰ পৰা পানী ওলোৱা ষ্টাৰ্ট হৈছে। এতিয়া ইয়াতে মই যিখিনি নহৰু আদা জলকীয়া বটি লৈছিলোঁ এইখিনি মই দি দিছোঁ। এইখিনি দি ভালদৰে ভাজি ল'ম। ভাজি হোৱাৰ পিছত এইখিনি আকৌ মই 15 মিনিটৰ বাবে ঢাকনখন লগাই দিছোঁ। ঢাকন লগাই দিয়াৰ পিছত আকৌ মই ইয়াতে আলু আৰু অমিতাখিনি দি এইখিনি ভালদৰে ভাজি আকৌ 20 মিনিটমানৰ বাবে কম জুইত এইখিনি মই ঢাকনখন লগাই দিছোঁ। আপোনালোকে দেখিছে মাংসৰ পৰা তেল ওলোৱা ষ্টাৰ্ট হৈছে। লগতে মাংসখিনি তলত নধৰিবৰ বাবে মই আধা কাপ পানী ইয়াতে দি দিছোঁ। দি ইয়াতে মই আকৌ 15 বা 20 মিনিটমান সময় ল' ফ্লেমত এইখিনি ঢাকনখন লগাই দিছোঁ। এতিয়া ঢাকন লগাই দিয়াৰ পিছত দেখিছে আপোনালোকে পানী শুকাই গৈছে। ইয়াতে মই এতিয়া পিহি ৰখা যিখিনি মছলা সেই মছলাখিনি দি দিছোঁ। মই অন্য মছলা ব্যৱহাৰ কৰা নাই। এয়া মই মছলাখিনি দি দিয়াৰ পিছত মই এইখিনি আকৌ ভালদৰে ভাজি ল'ম। এইখিনি মই এতিয়া ঢাকন নিদিয়াকৈ ভাজি ল'ম অলপ সময়। এইখিনি ভাজি হোৱাৰ পিছত এয়া দেখিছে মাংসখিনি শুকাই আহিব ধৰিছে। ইয়াতে মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। আধা বটল মই গৰম পানী ইয়াতে দি দিছোঁ। দি পেলাই মই মান ধনিয়া পাত দিছোঁ। আপোনালোকে নিদিবও পাৰে, কিন্তু দিলে ইয়াৰ সোৱাদটো বহুত বেছি ভাল হয়। আমাৰ মাংস হৈয়ে গৈছে অলমষ্ট। এতিয়া মই এইখিনি পৰিৱেশন কৰিম। আপোনালোক সকলোকে মই ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।